Hello everyone, অন্যটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আছে আমাৰ ঘৰত হাঁহৰ খানা। এতিয়া ভাইটিহঁতে হাতু মাৰি ল'লে। পাপা আৰু ভাইটি হাতু কুটি বাছি ৰেডি কৰি আছে। আমি ভাবিছিলোঁ হাতুৰ পৰা কণী ওলাব, পিছে নাই নোলালে। ৰখি আছিলোঁ কণী ওলাব বুলি। দাদা, মই, মা আৰু দেবু মাংস কটা চাই আছোঁ। কি ভাবিছে কিনো কৰিছে ককাহঁতে বুলি। এনেকৈ গৰম লগাৰ পিছত বৌয়ে বনাইছিলে নেমু চৰবত। অকণমান গৰমৰ কাৰণে নেমু চৰবতকে খাই দিলোঁ। এতিয়া আমাৰ চিকু ৰখি আছে মাংস কটা চাই। এপিচ লৈ লৰ মাৰিলে। ইমান ফুটি ৰাতি মাংসৰে ভাত খাব পাব, কেৱল মাংস লাগে। এতিয়া সি ৰখি আছে মাংস কটা চাই। মাংস কটা হোৱাৰ পিছত বৌয়ে দাদাই বনালে ফুচকা। মই আলুখিনি পিটিকি দিলোঁ, দাদাই পাপৰ ভাজিলে, বাকীখিনি বৌয়ে ৰেডি কৰিলে। খাই কিন্তু বহুত ভাল লাগিল। বৌয়ে বনাই আছে ফুচকা। খাবলৈ যে বহুত সোৱাদ হৈছিলে। এতিয়া সি ককাকৰ লগত আছে খেলি, ইমান উৎপাত। ককা হৈছে হাঁহৰ মাংস ধুনীয়া হৈছে, মা বনাইছে, দাদা হাঁহৰ মাংস যে খাব বহুত সোৱাদ হৈছিলে। লগত আছিলে দালি, ঔটেঙা, সৰিয়হ দি খাই বহুত ভাল লাগিছিলে। এনেকৈ ৰাতি খানা আমাৰ ভাত পানী খাই উঠি মামাকৰ লগত